আচ্ছা কওকচোন কোনটো চিন্তাধাৰা বেছি বহল আমি মানুহ হিচাপে একগোট হৈ থিয় দিওঁ নে আমি জীৱ হিচাপে একগোট হৈ থিয় দিওঁ আটাই ক'ব ডেফিনেটলি ছেকেণ্ড ওৱান আমি জীৱ হিচাপে একগোট হৈ থিয় দিওঁ আৰু জানেনে এনেকুৱা চিন্তাধাৰা কোনে কৰিব পাৰে কম বয়সীয়া ল'ৰা ছোৱালী ষ্টুডেণ্টছে কাৰণ তেওঁলোকৰ মুখদৰ্শতা নাই আৰু তেওঁলোকৰ চিন্তাধাৰা এতিয়াও আত্মকেন্দ্ৰিক হোৱা নাই গতিকে এনেকুৱা এটা মটো লৈ তিনিজন ষ্টুডেণ্টছে আৰম্ভ কৰিছিলে এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন যাৰ নাম হৈছে উই কেয়াৰ আৰু তেওঁলোকে ইনিচিয়েলি ৰাস্তাত থকা কুকুৰবিলাকক খাদ্য খুৱাইছিলে তেওঁলোকৰ পকেট মানি আৰু তাৰপাছত এটি অল চে charity begins at home তেওঁলোকৰ পিতৃ-মাতৃৰ ছাপৰ্টেৰে তেওঁলোকে লাহে লাহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক বাধ্যক্ৰমী ৰাজপথত বাস কৰিবলগীয়া হৈছিল সেইসকল লোকৰ যোগান ধৰিলে আৰু লগতে ষ্ট্ৰীট ডগছ বা মানকিছ যিবোৰ আমাৰ মানুহৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ বাবে সেইবিলাকক খাদ্য খোৱা আৰম্ভ কৰিলে আৰু আজি এই ভাল কাম কৰাৰ বাবে তেওঁলোকৰ মেম্বাৰ্ছ 50ৰো উৰ্ধত হৈ গ'ল গতিকে মই আপোনালোকক আজি ভিডিঅ'টোৰ মাধ্যমেৰে এইটোৱেই ক'ব বিচাৰিছোঁ যেতিয়া আপোনালোকে কেতিয়াবা শুনে অৰ্গেনাইজেশ্যনৰ নাম উই কেয়াৰ এনেকুৱা এটা অৰ্গেনাইজেশ্যন যাৰ মটো হৈছে যে প্ৰত্যেকটা লিভিং বিং প্ৰত্যেকটা জীৱই এইটো অনুভৱ কৰিব লাগিব যে আমি অকলশৰীয়া নহয় আমাৰ কাৰণে কোনোবাই নহয় কোনোবাই ক'ৰবাত চিন্তা কৰি আছে গতিকে এনেকুৱা এটা মহৎ কাৰ্য লৈ আগবঢ়া এই অৰ্গেনাইজেশ্যনটোৰ নাম যেতিয়া আপোনালোকে শুনে উই কেয়াৰ হেভ ৰেচপেক্ট ফৰ দেম ছাপৰ্ট দেম গতিকে মই তেওঁলোকৰ এই কামৰ শলাগ লৈছোঁ আৰু এই কণ কণ মনবোৰ যিবোৰ এই পৃথিৱীখন ধুনীয়া কৰি ৰাখিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত তেওঁলোকৰ উত্তৰ উন্নতি কামনা কৰিছোঁ ধন্যবাদ